মই গটা মৰা নাই, মোকহে গটা মাৰি দিছে। ই মানুহ এজনীৰ পৰা মোবাইল চুৰ কৰি পলাইছিল। বাইদেউ কোৰ্টৰ পৰা আহিল নেকি? হয়। আজি ল'ৰাটোকো ক'ত দেখুৱাই আনিলে নেকি? কোন ল'ৰা? হয় মেডাম। মেডাম মই যিমানখিনি পাৰোঁ বুজাইছোঁ মই। হয়, এখেতৰ সন্মুখতে আছে মেডাম। আপুনি অকণমান বুজাই দিব নেকি বাৰু? হয় মই দিছোঁ, মেডামে কথা পাতিব। দাদাক ক'বাচোন, কভিডৰ সময়ত বাহিৰৰ মানুহ ঘৰলৈ আনিব নালাগে। সদায় নানে নহয়, আজিহে আহিছে। আপুনি ভালেই কৈছে দিয়ক, মই বাৰু তাক কথাটো বুজাই দিম। মই ক'লে বেয়া পাব। তৰামাই বাৰু ডিউটি কৰিয়ে আছে নেকি? কণ 3জনী ছোৱালী লৈ তাই বাৰু এমহীয়া ছুটীটো লৈ ল'ব নোৱাৰেনে? এতিয়া কেলে ছুটি ল'ব? পিছত BSF আহিলে ছুটি ল'ব, দুইটা অকণমান ঘূৰিব ফুৰিবও পাৰিব। এনেকুৱা পৰিস্থিতিত আমাৰ ল'ৰা ছোৱালী নাই যদিও কিমান চিন্তা, থকাবিলাকৰ কম চিন্তা হৈছেনে বাৰু? বাহিৰত কাম কৰা মাক বাপেকবোৰ দেখিছোঁ নহয়, ভয়কে ঘৰ সোমায়। ল'ৰা ছোৱালীক বাহিৰলৈ উলিয়াই নিব নোৱাৰে, ঘৰতে মোবাইল চাই থাকে। এইবোৰ ভয় খাবলৈকে যদি আমাক সন্তান এটা দিলে হয়। হে প্ৰভু। বল একেচোন পাকঘৰলৈহে লৈ আহিলে চা। পৰীক্ষা হ'ব এতিয়া। কি আছে স্কুলৰ পৰীক্ষা পাকঘৰ চা। তো অফলাইন পৰীক্ষা। বহি পেন লৈ আহোঁ। বহি কাগজ নালাগে, চৌকা জ্বলা। আরে ক'ত গ'ল? আৰে আকৌ ভিতৰত গ'ল যে? কি হৈছে মানে? হৰি, আপুনি কি মানুহে পুলিচক ইনফৰ্ম কৰি দিলে? মোৰ জোৱাই পুলিচ। অথনি যে ইয়াত বহি আছিল। মানুহে পুলিচ আৰু আমালৈ কিয় জানো ইমান ভয় কৰে বুজি নাপাওঁ। আমালে ঐ, পানী উতলি আছে। তলত জুইটো আছে যে চা। শিকাব আহিছ মোক? চাহ বনা। হ'ব চা। বাইদেউ কেতিয়া আহিলে? গমেই পোৱা নাই দেখোন। হ'ল অকমান সময়। কমল, এই বাল্বটো সলাই দিবিচোন। ফিউজ হ'ল নেকি? কিয়? কিয়? লিখিবলৈ মেলিবলৈ ইয়াতকে অকণ পোহৰ হ'ব লাগে। আন্ধাৰ হৈ থাকে যে। ইয়াতে বাল্ব দৰকাৰে নাই, ৰিচা বাইদেউহে বহে। তোৰ ৰিচা বাইৰেনো কোন কোম্পানীৰ বাল্ব? দেখিছানে নাই কি ধুনীয়া বগা? আৰু বাল্ব দৰকাৰে নাই। আৰু বাইদেউ কি জানে, DSP মেডাম আৰু যদি ৰিচা বাইদেউ থাকে নহয়, লাইটৰ দৰকাৰে নাই, এনে পোহৰ হৈ থাকে। তই অকমান চাউথৰ চিনেমাবোৰ চোৱা কৰিবিচোন। এনে অযুক্তিকৰ কথা কিছুমান কিয় কৈ থাক? কিবা অযুক্তিৰ কথাডাল কলো? বাইদেউ আপুনি যে মোক চাউথৰ চিনেমা চোৱাৰ কথা ক'লে কিয়? বগা ৰংটোৱে যে মেইন কথা নহয়, সেইটো বুজাবলৈ। মানে? তই চাউথৰ চিনেমাৰ হিৰইনবোৰক চাবিচোন, গাৰ ৰংটো কম হ'ব পাৰে, কিন্তু কিমান বিউটিফুল। বাইদেউ আপুনি তাৰমানে চাউথৰ চিনেমাৰ হিৰইনৰ নিচিনা ধুনীয়া? এটা সময়ত ধুনীয়া ছোৱালী বুলি নাম আছিল। যিয়ে নহওক, ৰিচা বাইদেউ আৰু DSP মেডামৰ নিচিনা আপুনি ধুনীয়া নহয়। নামাতিবি তই মোক আজিৰ পৰা। ইমান খং? ঐ, পানী দেখোন শুকাই গ'ল।
তলত জুইটো আছে যেন চা জ্বলি যাব এতিয়া অকণমান পানী আনি দি দিয়কচোন চা মানে চাওঁ হৈ যাব এতিয়া আকৌ নুতলিবলৈ দিয়ক চাহ আপুনি এতিয়া একো টেনশ্যন নল'ব মেডামে ক'লে নহয় কেছটো আপোনাৰ ফালে ভাল হ'ব ঠিক আছে অকণমান চাব আৰু দেই চাম মই গৈ থাকোঁ তেনেহ'লে হেৰি বহনি এটা কৰি যাওক নেকি বহনি কৰিব লাগিব নেকি নহয় এতিয়া মানে কেছত আগবাঢ়িবৰ কাৰণে ভাল হ'ব এক মিনিট ৰ'ব এইটো লওক ঠিক আছে অ'কে মই আপোনাক ফোন কৰিম বাৰু প্ৰথম বহনি গধূলি লগ পাম কোনটো মহ আকাৰ থকা মহটো হাৰে আকৌ পানী শুকাব দেখোন তলত জুইটো আছে যেন চা মই এটা কথাকে বাৰে বাৰে কিয় কৈ আছ মই শেষ কি শেষ পাহৰি গলো চা কি পাহৰিলি প্ৰথম চেনি দিলে চাহপাত দিও পাহৰি গলো চা পাহৰি গলি ঘূৰি ফুৰিব পাৰ চাহ বনাব পাহৰি গলি ৰহ তোৰ গাতে গৰম পানী ঢালো মই ৰহ ঐ হৈছা কি হ'ল মই খালেও উশাহটো সলাই লৈ ক কি হ'ল গৰম পানী ঢালিব ধৰিছে কাক মোক কোনে এই পলাল কি কি হ'লনো ইয়াকহে কোনোবা দিনাখন আন্ধাৰে মুন্ধাৰে পালে বখলিয়াই পেলাম ৰাজভাই কিবা কৈছে আপোনাক দেৰি হৈছে বলক কি হ'ল কি হ'ল কি হ'ল নকওঁ কিয় ক'ৰবাত কিবা গণ্ডগোল লগাই থৈ আহিছ তেনেহ'লে দৌৰি দৌৰি আহিছ কিয় সেই চব ভালকে উশাহটো ল'বলৈ শান্তি নিদিছেও ক'ৰবাত কিবা ঘেটাং লগাই থৈ আহিছে এডালে বাইদেউ ফিল্টাৰটো দেখিছেনে ইমান লেতেৰা হৈছে এইবিলাক বগা মানুহক কবি কলি মানুহৰ এইবিলাকত অংক নাই এতিয়া তেল মাৰি মাৰি কথা ক'বলৈ আহিছে কি হ'ল কমলটো এইটো থানাত বগা মানুহ ক'লা মানুহৰ ডিফাৰেঞ্চ কৰে সি এনেকে সুন্দৰ কৰাটো গোটেইটো ৰাজভাই অকলে না আছ ডিটেক্টিভ হ'বলৈ মন যায় আৰু নহ'লনো কিয় অসমত এইবিলাক কোৰ্চ নাই নহয় বাহিৰত গৈ শিকি আহিব লাগিছিল কওক 200 টকাটো মোক দিয়াচোন ক'ৰ 200 টকা এই ৰাতিপুৱা যে মই উঠিলো আৰে সেইটো দেখোন আপুনি ৰাতিলে মায়ে মানে এইটো মাটিৰ কেছ মেডামে মানে মাটিৰ কেছ এটাত মোক এঠাইলৈ যাব দিছে খৰচ কৰি পেলালো নহয় মোৰ হাতত 1 টকা নাই গাড়ী ভাড়াটো নাই তুমি মোক দিয়াছো ৰ'ব হ'লে আৰু
আৰে ঐ কোন আছে দৰ্জাখন আকৌ কিয় মাৰি দিলে খোলক খোলক ভুল হৈছে চা জীৱনত চব পাহৰি থাকিছো পিষ্টলটো উলিয়াই কোমল জেগা আকৌ চাই মাক হকি যাওঁ চুপ চুপ কি কৰি আছে চহী কালি ক্ৰাইম ব্ৰাঞ্চৰ এটা ট্ৰেইনিং আছে আমি যাব লাগিব নেকি আমি ক্ৰাইম ব্ৰাঞ্চৰ নেকি মই আকৌ ভাবিছিলোঁ অকণমান ওলাই যাম ভাল লাগিব ছাৰ আগতে স্কুলত পঢ়ি থাকোঁতে মূল কিতাপৰ তলত ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস ভৰাই থৈ দিওঁ কিছুমান কিতাপত যে ডিটেক্টিভ আছিল অমল কৃষ্ণ হাজৰিকা আৰু পবিত্ৰ তেতিয়া আৰু তেওঁলোকৰ নিচিনা ডিটেক্টিভ হ'বলৈ মন যায় আৰু নহ'লনো কিয় অসমত এইবিলাক কোৰ্চ নাই নহয় বাহিৰত গৈ শিকি আহিব লাগিছিল हाँ थाने में ही हूँ हाँ घर में है तीनों कहाँ जाएंगे और घर में है हाँ खाना वाना खा लिया तुमने खाना खाया हाँ हाँ अभी जाएंगे थोड़ी देर बाद हाँ हाँ ঠিকে আছে মই যাম বাৰু মেডাম খবৰ দিয়ক মৰিলো ছাৰ লোকেল থানাবোৰ হৈছে মেইন যদি আমাৰ থানাবোৰ শক্তিশালী হয় ক্ৰাইম কিন্তু বহুত পৰিমাণে কমি যাব অকণমান আছো কি হ'ল হাতত কি হ'ল মানে এই মহন্তই নচোৱাকৈ দুৱাৰখন মাৰি দিছে আঙুলিকেইটা চেপা খাই গৈছে আছো কি হ'ল হেৰি মানে আইঐ মেডাম হেল্ল' মেডাম মই ওলাইছো আৰু অ'কে মই আপোনাৰ লখৰালৈকে ডাইৰেক্ট যাম দিয়ক মাতি আনি আকৌ কথা পাতি আছে না 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 আপুনি মোৰ নাম্বাৰটো দিয়ক হা হা মেডাম মই ইয়াৰ পৰা বেছি টাইম নালাগে দিয়ক হয় কিহৰ শব্দ হে কাৰ কি হ'ল মুকুতা দাই কিয় মাতি নিছিল তেখেতে নতুনকৈ কাম এটাত সোমাইছে নহয় উকিল মেমৰ লগত গম পাওঁ তাকে ক্লাইণ্ট এজন আহি আজি ঘৰতে 200 টকা এটা দিলেহি ফূৰ্তিতে মোক বজাৰ কৰিবলৈ দিলে ওলাই গ'ল কামত বেলেগকৈ পইচা পাতি নেপালে নেকি সেই 200 টকাটোকে বিচাৰি আহিছে ইফালে আকৌ ৰাতিলৈ বজাৰ কৰিবলৈ দিছে মা ঐ জোৱাই জোৱাই এই মোৰ মাথাটো তেজ ওলাইছে নে চোৱাচোন নাই কি হ'ল হে কি হ'ল মানে ছাৰ মোৰ আজি দিনে বেয়া আছিল নেকি জোৱাই তুমি আলমাৰীৰ দুৱাৰখন ভালকৈ নামাৰিলা মূৰতে পৰিছে ছাৰ আমাৰ আলমাৰীৰ দুৱাৰখনে কিন্তু কেতিয়াবা মানুহৰ মূৰ ফালিব নাই নাই সেইটো ময়ো লক্ষ্য কৰি আছো অতি সোনকালে ঠিক কৰিব লাগিব জোৱাই মোক বস্তুটো দিয়া সেয়া বলো বলো এই শুনকচোন ৰাতি বজাৰ কৰিবলগীয়া মাহটো কি আছিল এইয়া মা মাথা বলো বলো
বিয়াততো ভালকৈ হালধি ঘঁহিবলৈ নেপালেই এতিয়া বিষতে ঘঁহক আৰু বুজিছ ভণ্টি কালি ভাগ্যে মাথাটো দুফাল নহ'ল তোৰ বাৰু একেদিনাই মূৰতে হাততে একেলগে দুখ পাব লাগেনে বাৰু ভাগ্যবাল তৃতীয়টো যে নহ'ল আকৌ হয় দে তোৰ কিবা দিনকালে বেয়া আছিল হ'বলা তাকে এইবাৰৰ পৰা এটা কাম কৰিবি সেই থানালৈ গ'লে ক্ৰিকেট খেলা গ্ল'ভযোৰ আৰু হেলমেট এটা পিন্ধি যাবি কিনো ফুটুৱা কৰি থাকা তই সন্ধিয়াৰ আকাশত বগলী উৰে হাইৰে ঘৰলৈ মন তো আমায় কথা এটা কম বেয়া পাবা নেকি বেয়া পাবলগীয়া কথা হলে পামেই নহয় মোৰ মতেতো বেয়া পাবলগীয়া কথা নহয় কওক আকৌ তেনেহলে তুমি এনেকে আইনা চাই চুলিত তেল ঘঁহা মুখত চুনো পাউডাৰ ঘঁহা এইবিলাক কমাই দিয়া কিয় এতিয়া অসম পুলিচ পুৰা স্মাৰ্ট আগৰ দৰে নহয় আমিও সময়ৰ লগত খোজ মিলাই আমি স্মাৰ্ট হ'ব লাগিব মানে এতিয়া চুলিত তেল মুখত চুনো পাউডাৰ নঘঁহিলেহে স্মাৰ্ট পুলিচ হয় এতিয়া চুলি মুখ হাত ভৰি চব স্মাৰ্ট হ'ব লাগিব স্মাৰ্ট পুলিচ এইজন ঐ কি হ'ল মই এতিয়াহে গম পাইছো গিয়েকে মানে কাজিয়া কৰি পেলাই ভাত পানী নোখোৱাকে গুচি গৈছে এতিয়া মোহন কালু কি কালো কলপাত যে ভাত পেলাই চিঞৰে যেন কালু নেখাও যদি নালাগে আৰু তোক কোনে ক'লে বাপেৰে মোৰ লগত কাজিয়া কৰি গৈছে বুলি তেতিয়াহ'লে ইমান সোপা ভাত কিয় বাঢ়িছে আজিকালি তোৰ বাপেৰে এসাঁজ ভাত খায় এসাঁজে ভাত খাইছে কিয় স্মাৰ্ট পুলিচ যে স্মাৰ্ট স্মাৰ্ট পুলিচে মানে এসাঁজে ভাত খায় নিজৰ মানুহটোক স্মাৰ্ট বনাব আৰু মই মানে ভাত ভাই আৰে যা তই যা এই কি বুকুত ধৰিছে দালি অকণ দিয়াচোন পানী অকণ খাই দে বাৰু দালি অকণকে দিয়াচোন তইনো ইমান খৰখৰকে খাইছ কেলে নিজেহে খাবি বেলেগে নেখায় নহয় ইমান উৎপাত লগাই খাই মানে তিয়াই ল ভালকে শুনচোন ল'ৰা ধুনীয়াকে খাই বৈ কাঁহীখন পিছফালে কুঁৱাপাৰত থৈ আহিবি দেই ল'ৰা বাৰু সময়ত নিজে নিজে এপাক আহি যাবা মই আকৌ চিঞৰি থাকিবলৈ নাছে ঠিকে আছেনে মেডাম ঠিকে আছে আপুনি এটা কাম কৰিবচোন হয় এই লাষ্টৰ দুটা পেজ আপুনি 20টো টাইপিষ্টত গৈ টাইপ কৰি লৈ আহিব হ'ব মেডাম আজি যদি আপোনাৰ গাটো ইমান ভাল নহয় কাইলৈ কৰিলেও হ'ব না হ'ব আবেলিলৈকে ঠিক হৈ যাব এই ৰ'বচোন মেডাম মেডাম এই 1000টো কালিৰ সেই মাটিৰ মানুহজনে দিছে বাহ মই আপোনাক কাগজ পত্ৰহে ৰাখিবলৈ কৈছিলোঁ আপুনি পইচাও ৰখা কৰিলে বেয়া পালে নেকি নাই নাই মই ভবাতকৈ আপুনি বেছি ভাল কাম কৰিছে হেৰি কৰিব আপুনি এই 500 টকাটো ৰাখি থৈ দিয়ক মই কিয় কামবোৰ কৰিবলৈ লাগিব নহয়
ইয়াতেতো মই ধুনীয়াকে সজাই থৈছিলো চাওঁ এখেত কোন এইবিলাক মানুহক পৰা কিবা এটা শিকক থুকুচি বাপকা শিকক